মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল আমাৰ পৃথিৱীলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ সাপ্তাহিক মূল্যায়ন আছে, হয়নে? হয় বাইদেউ। এতিয়া তোমালোকক মই কেইটামান প্ৰশ্ন লিখি দিছোঁ, একেবাৰে চমু চমু প্ৰশ্ন। আৰু ছট পূজাৰ কাৰণে তোমালোকৰ মাজৰ ছাত্ৰ ছাত্ৰীসকল কম আহিছে, হয়নে? আৰু সকলোকে এই মূল্যায়নৰ বাবে শুভকামনা জনাইছোঁ। অল দ্য বেষ্ট। ইয়াত তোমালোকে প্ৰথমতে লিখিবা স্বৰবৰ্ণৰ মাত্ৰাখিনি, আগতে দিয়াই হয়। তাৰপিছত 51ৰ পৰা 70লৈকে সংখ্যাখিনি লিখিবা। তাৰপিছত খালী ঠাই দিছোঁ ক ডেছ কমা ডেছ হচই মূৰ্ধন্য ততাকাৰে তা, তাৰপিছত ৰ দন্তীয়া দ তাকাৰে দা ডেছ, তাৰপিছত বৰ্গীয় জ হচইকাৰে জি ডেছ, তাৰপিছত গ দন্তীয়া ধ দীঘৌকাৰে ধু, তাৰপিছত ডেছ, তাৰপিছত বত হচইকাৰে বি ডেছ গ দীঘৌকাৰে গি ডেছ। এইকেইটা খালি তোমালোকে পূৰ কৰিব লাগে। ভালকৈ কৰিবা, সকলোকে ক'লোঁ মন দি লিখিবা। ঠিক আছে, লিখা এতিয়া তোমালোকে দেই। ধন্যবাদ।